সঁহাৰি যথেষ্ট ভাল। কেৱল আমাৰ বিৰোধীবিলাকে এটাই কেম্পেইন আছিল তেওঁলোকৰ যে নৱসেনা আৰু নাই, টৰ্চলাইট আৰু নাই, গতিকে আপোনালোকে হয় নাঙল নহয় ট্ৰেক্টৰ দিব, ট্ৰেক্টৰৰ পাৰ্টি কয় ট্ৰেক্টৰ দিব লাগে, নাঙল পাৰ্টি কয় নাঙল দিব লাগে। আকৌ বিজেপিৰ কেইটামান নেতা আহিছে দিছপুৰত, তেওঁলোকে কৈছে যে কি কয় পদুম ফুলৰ জেগাত ট্ৰেক্টৰ দিব লাগে। এতিয়া কথাটো হ'ল যে তেওঁলোকৰ প্ৰচাৰ বেলেগ একো নাই। সেইকাৰণে আমাৰ এটা কথা ভাল হৈছে, আমি যেতিয়াই ৰাইজৰ ওচৰলৈ গৈছোঁ যে দেখিছে নৱসেনাক দেখিছে, আমাৰ কেণ্ডিডেট ইঞ্জিনিয়াৰ বিনিতা ডেকাক দেখিছে আৰু লগতে আমাৰ কৰ্মকৰ্তাক দেখিছে যে তেওঁলোকে ৰাইজে ভুলটো ভাগিছে। কাৰণ ৰাইজে ভাবিছে টৰ্চটো আছে আৰু চবেই এটা কথাই জানে যে টৰ্চটোত ভোট দিলে সেইটো বিনিতা ডেকাৰ নামটো থাকিলেও নৱসেনাতে ভোট যাব। কাৰণ নৱসেনা ৰাইজৰ লগত আছে, ৰাইজৰ লগত থাকিব, তেওঁ MP থাকক ডাঙৰ কথা নহয়। হয়, তেওঁলোকে ষড়যন্ত্ৰমূলকভাৱে MP তেওঁলোকে কেঞ্চেল কৰাৰ কাৰণে যিখিনি কৰিব লাগে কৰিছে, কিন্তু ৰাইজৰ মনোমতো কৰিব নোৱাৰে। আৰু আমাৰ সবাইৰে এটা কথা যে কমচে কম এমপিত পাৰ্লিয়ামেণ্টত আমাৰ মানুহ লাগিবই। ইয়াত কোনো কাৰণে ট্ৰেক্টৰ নাঙল যাতে যাব নোৱাৰে তাৰ কাৰণে চবৰে ব্যৱস্থা। আৰু বিশেষকৈ মই আমাৰ সাধাৰণ ৰাইজক ধন্যবাদ দিছোঁ। ইয়াত বহুতে হিন্দু মুছলিম কিবা কিবিলাক পলিটিক্স কৰিব গৈছে, কিন্তু আমাৰ যেতিয়া ৰাইজে চাহ দোকানত চাহ খায় সকলো মিলি কেনে এও সোধে যে তোমালোকৰ কেনেকুৱা, মুছলিম হ'লে তেওঁ কয় আমাৰ ফালে ঠিকে আছে, ৰাজনৈতিক ঠিকে আছে, আদিবাসী ঠিকে আছে, তেতিয়া বেংগলী ঠিকে আছে। গতিকে এই ধৰণৰ যিটো কেম্পেইন আৰু আমাৰ কোনো আদেশ নিৰ্দেশ নোহোৱাকৈ তেওঁলোকে কেম্পেইন কৰিছে, সেইটো খুব ভাল কৰিছে। আৰু কোকৰাঝাৰ কেম্পেইনটো তেনেকুৱা মই যিমান দূৰ পাৰোঁ কেণ্ডিডেটৰ লগত চেষ্টা কৰিছোঁ। আমাৰ আব্দুল বাছাৰ ছেক্ৰেটাৰী আৰু গোটেই আমাৰ মণ্ডল চেণ্ট্ৰেলৰ মানুহখিনি গোটেইখিনি আছে, লাগি আছে। মই ভাবোঁ আৰু 5 দিন 6 দিন আমাৰ আছে। এইবাৰ নিশ্চিতভাৱে কোকৰাঝাৰত যদি 2014 চনৰ আমি কৈছোঁ ৰাইজক যে নৱসেনাৰ প্ৰতি যিটো অন্যায় কৰিলে, আপোনালোকৰ ওপৰত যিটো অন্যায় বিচাৰ কৰিলে তাৰ প্ৰতিশোধ কেৱল EVM-ত। গতিকে 14ত আমি 52% ভোট পাইছিলোঁ, এইবাৰ 1% হ'লেও ভোট যাতে বেছিকৈ পাওঁ, এইটো আমাৰ সংকল্প। সেইটোলৈ জুৰিছে আৰু দেখিব যে প্ৰচাৰ অলপ সেমেকা হৈ আছে যিটো অহা 3-4 দিনত কোকৰাঝাৰত একদম ধূলি উৰি যাব। স্যার, ইতিমধ্যে অবরোধ সুরক্ষা সমিতি প্রস্তাব মানে উজ্জ্বল করছে বলে কৈছে, কি কবে আপুনি মাধৱ ৰাজনীতি কৰিব, ঠিক আছে। ললিত হেমব্ৰম ডাঙৰীয়া সেইদিনা আমাৰ লগত গৈ কিনে ৰাইজক কৈছে যে চাওক UPPL VCDC চেয়াৰমেন একজনে আমাৰ প্ৰায় 28 বিঘা আদিবাসী মানুহৰ মাটি কি কৰিছে, তেওঁলোকে সম্পূৰ্ণ অবৈধভাৱে নিজৰ নাম কৰি লৈছে। 13খন ট্ৰেক্টৰ ফেৰেংগাৰ মানে চিপাহীবিলাকে আমাৰ আদিবাসী ভাই কাঠ লৈ আনা, তেওঁলোকক ভাঙি চিঙি মানুহ ধৰি মেলি লৈ গৈছে। বালাগড় একেলগে আছে। অৱৰোধ শিক্ষা সমিতিৰ কোন বুলি ক'লে প্ৰশ্নটো প্ৰথম আহিব যে অৱৰোধ শিক্ষা সমিতিক একজনে মানুহ আছে নৱসেনীয়া, যাৰ কাৰণে অৱৰোধ ৰাইজৰ কাৰণে স্বাৰ্থৰ কাৰণে লাগি থাকে। গতিকে তেওঁলোকে নৱসেনা নমিনেশ্যন কেঞ্চেল হৈছে। তেওঁলোকে ভালকৈ জানে যে অৱৰোধ শিক্ষা সমিতি গঠন কৰা GSP দল, সেই দলৰ কেণ্ডিডেট আছে। সেইকাৰণে কৈছোঁ যদি কোনোবা নিজৰ সিদ্ধান্তৰ পৰা বাহিৰত গৈছে, সি কোনোবা ললিত হেমব্ৰম কোনোবা XYZ, সি অৱৰোধৰ মানুহ নহয়, হ'ব নোৱাৰে। আজি ললিত হেমব্ৰম ডাঙৰীয়াই সিদিনা মাত্ৰ 5 লাখ টকা তেওঁ লৈছে শ্বহীদৰ নামত। কাৰণ তেওঁলোকৰ পৰিয়ালৰ মানে তেওঁলোকৰ খুৰাকৰ পৰিয়ালৰ প্ৰায় 12-13 জন মানুহ নিহত হৈছিল, সেই পইচাটো ললিত হেমব্ৰমে লৈছে। যদি তাৰ কাৰণে তেওঁ কৈছে যে নৱসেনাৰ মানে কি কয় আমাৰ কি কয় GSP কিন্তু ছাপৰ্ট নাই, তেতিয়া তেওঁলোকৰ বেলেগ কথা। যদি সেইটো দিয়াৰ কাৰণে, কাৰণ সেইটো তেওঁ কিন্তু এনেই পোৱা নাই, তেওঁৰ খুৰাকৰ গোটেই পৰিয়ালটো শেষ হোৱাৰ পিছত কোনো নাই কাৰণে ললিত হেমব্ৰমে পাইছে। মইতো ভাবিছিলোঁ যে সঁচাকৈ শ্বহীদক সন্মান তেওঁলোকে দিছে, কিন্তু ললিত হেমব্ৰম যদি কিনা কাৰণে দিছে মই নাজানো। সেইকাৰণে কৈছোঁ যদি কোনোবা অৱৰোধ নামত দালালি কৰিছে, তেওঁলোকে সিদ্ধান্তৰ বিৰুদ্ধত গৈছে, তেওঁ কেতিয়াও অৱৰোধ হ'ব নোৱাৰে। সি XYZ যিয়ে নহওক, মাধৱ ৰাজনীতি জেনেৰেল ছেক্ৰেটাৰী হয়, তেওঁ A to Z ভালকৈ জানে। তেওঁ খোলাকৈ কৈছে যে আমি যিহেতু গোটেই এজেণ্ডাটো অৱৰোধ গোটেই এজেণ্ডাটো গণসুৰক্ষা পাৰ্টিৰ নামত আছে, গতিকে এজেণ্ডা ভিত্তিত আমি ছাপৰ্ট দিছোঁ। গোটেই মাইনৰিটি সংগঠনবিলাকে কৈছে যে আমি কোনো কাৰণতে মাইনৰিটি বিৰোধী এজেণ্ডা থকা UPPL VPP আমি ভোট দিব নোৱাৰোঁ। তেতিয়াহ'লে অৱৰোধ শিক্ষা সমিতি কেলেই ছাপৰ্ট উইথড্ৰ কৰা বুলি কৈছে? তেওঁলোকে কাৰ কথা শুনি কৈছে, কাৰ পৰা টকা পইচা লৈছে, খোলাকৈ ক'ব লাগিব। নহ'লে কি আছে তেওঁলোকৰ সিদ্ধান্ত? কি UPPL VPF কি তেওঁলোকৰ কি গাঁও গঠন কৰিব? যি জয়ন্ত বসুমতাৰী তেওঁলোকে গাঁও গঠন হোৱালৈকে 2000 গাঁও আকৌ সোমোৱাৰ কথা কৈছে, তেওঁক কি ভোট দিব লাগিব? যি আগ্ৰহ মহিলাৰ এই খাম্পা বৰগোহাঁই 17 বছৰ শাসনৰ আছিলে, 1 টুকুৰা মাটি নিলে। কিন্তু ললিত হেমব্ৰমে চিঞৰি চিঞৰি কৈছে যে আজি 15,000 লোকক পাত্তা দিয়া হ'ল, মাত্ৰ আদিবাসী 2জনক পাত্তা দিয়া হ'ল। ক'ত গ'ল সেই ললিত হেমব্ৰম? সেইকাৰণে কৈছোঁ যে এই ধৰণৰ কথা মিডিয়াত কৈ নিজৰ মানে মুখত নিজে থুৱাই নল'ব। বিনিতা ডেকা কেণ্ডিডেট, তেওঁ স্কলাৰ হয়, ইঞ্জিনিয়াৰ হয়। আমি এটা কথাই কৈছোঁ বিনিতা ডেকাৰ পৰা
যে বিন্দা ডেকা সদায় ৰাইজৰ লগত থাকিব লাগিব ৰাইজে তেওঁক এইখিনি মৰম হেৰি দিব যদি নবহৰণে যদি ৰাইজৰ লগত থাকে তেওঁ কমিটমেণ্ট কৰিছে সেইকাৰণে আমি বিন্দা ডেকাক আমি ৰাইজৰ লগত পৰিচয় কৰাইছোঁ কেণ্ডিডেট বনাইছোঁ তেওঁক আমি ৰিক্ৰুট কৰিছিলোঁ যাতে ডেকা ল'ৰা ছোৱালী আৰু মহিলাসকলক বা হেৰি সহায় কৰিব পাৰে কোনোবাই কিবা এটা সংস্থাপন কৰিব পাৰে তাত যাতে তেওঁ সহায় কৰিব পাৰে আজি ভাল হ'ল তেওঁ MP হ'লে ইয়থ জেনেৰেশ্যনৰ লগত তেওঁ কাম কৰিব পাৰিব বিনীতা ডেকাৰ নামতো বিভিন্ন ধৰণৰ অভিযোগ তোলা আমি শুনিবলৈ পাইছোঁ বিনীতা ডেকা ST নহয় বুলি বিভিন্ন ধৰণৰ মানে অভিযোগ উঠি আছে এই ক্ষেত্ৰত কি ক'ব চাওক আমাৰ জকাই চুকৰ কেইজনমান মানুহে বেছিকৈ ভালকৈ নাথাকিব পৰা যাব যে আচলতে নৱসেনা ST হয় নহয় বিনীতা ডেকা ST নহয় বিনীতা ডেকা হ'ল ফেঙুৱা ৰজা কছাৰী ৰজা 14 শতিকাত তেওঁলোকে 1314 শতিকাত ৰজা আছিল বংশ আছিল গোটেই আমাৰ বাক্সা মৌজাবিলাক তেওঁৰ আণ্ডাৰত আছিল উত্তৰ ভূটানলৈকে সেই ৰজাৰ বংশধৰ বিনীতা ডেকা তেওঁ মংগোলীয় হয় তেওঁ কছাৰী মূলৰ হয় সেই প্ৰমাণ তেওঁলোকে জানে কাৰণে বিনীতা ডেকাৰ বিৰুদ্ধে একো কৰিব কিন্তু ৰাইজৰ মাজত বিভ্ৰান্ত কৰিছে নৱসেনাৰ বাপেক মাকবিলাক ইলিটাৰেট আছিলে তেওঁলোকে হয়তো আজি 100 বছৰ আগৰ পিছত তেওঁলোকৰ কোনো জেনেৰেশ্যন হেৰি নাই কিন্তু নৱসেনাকৰ চাৰ্টিফিকেট বিনীতা ডেকাৰ চাৰ্টিফিকেট অসম চৰকাৰে দিছে আজি যিসকলে দাস ডেকা লেখে তেওঁলোকে এখন নহয় দুখন নহয় তিনিখনকৈ চাৰ্টিফিকেট আছে কেতিয়াবা কছাৰী হিচাপে দিছে কেতিয়াবা চৰকাৰী সিদ্ধান্ত সলনি কৰি তেওঁলোকে কি কয় বড়ো কছাৰী দিছে আৰু কেতিয়াবা সিদ্ধান্ত সলনি কৰি তেওঁলোকে ৰাভা হিচাপে দিছে আৰু 2009 চনত যি প্ৰমীলা ৰাণী ব্ৰহ্মই আমাৰ বিৰুদ্ধে কেছ কৰিছে সেই প্ৰমীলা ৰাণী ব্ৰহ্মই তেতিয়া তেওঁলোকে ট্ৰাইবেল মিনিষ্টাৰ হৈ আছিল অসম চৰকাৰৰ কেবিনেট মিনিষ্টাৰ হৈ আছিল তেওঁ নিজেই ট্ৰাইবেল সংঘ আৰু শৰণীয়া কছাৰী সংগঠনবিলাকৰ লগ লাগি দাস ডেকা শৰণীয়া উপাধিধাৰী লোকসকলক বড়ো কছাৰী বুলি তেওঁলোকে আমাৰ মানুহ হয় তেওঁলোকে বড়ো কছাৰী হৈছে চাৰ্টিফিকেট দিয়াটো তেওঁই অনুমোদন কৰিছিল সেই বেটি যদি আজি কয় যে নৱসেনা বড়ো কছাৰী নহয় তাতকৈ লজ্জাজনক নিৰ্লজ্জ কথা কোনো কথা নাই মই এইকাৰণে কৈছোঁ যে এই ব্লেমটো মোৰ নহয় চাৰ্টিফিকেট মই লোৱা নাই আমাৰ যিটো ৰেজেক্ট কৈছে বড়ো ৰাভাই এটা কাটি দিছে ইনিচিয়েল লাগিছিল সেই তেতিয়া যিজন DC আছিল তেওঁ কি বুটবক আছিল তেওঁ চৰকাৰী এজন আমোলা হয় 20,000লৈকে যদি 20 বছৰলৈকে তথ্য নাই মই যিটো ছাবমিট কৰোঁ সেইটোৱে জেনুইন তেতিয়ালৈকে তেওঁলোকে গলত প্ৰমাণ কৰা নাই ঠিক তেনেকৈ যদি তথ্য নাই 86ৰ তথ্য নাই সেইটো মোৰ দোষ নহয় সেইটো DC অফিচৰ দোষ ট্ৰাইবেল সংঘই কি নন ট্ৰাইবেলক কি মানে ভোট দিব আৰু মই আজি ক'লোঁ যে নৱসেনা তেওঁলোকে কি কয় বড়ো কছাৰী নহয় বুলি ক'লে কি নৱসেনা ব্ৰাহ্মণ হৈ যাব কলিতা বৈশ্য হৈ যাব জেনেৰেল হৈ যাব এই দায়িত্ব সিদ্ধান্ত তেওঁলোকৰ সেইকাৰণে কৈছোঁ সুপতি মাৰৰ মুঠেই ইচ্ছা নাই আজি ঠিক আছে ধৰণীধৰ বসুমতাৰী তেওঁ ধৰণীধৰ সৰুগছ হিচাপে পঢ়িছিল ধৰণীধৰ দাস হিচাপে 2বাৰ MLA হৈছিল ধৰণীধৰ বসুমতাৰী 4বাৰ MP হৈছিল তেওঁক কি স্বৰ্গৰ পৰা মাতি আনি তেওঁক কি জেলত সোমাব তেওঁলোকে এই অসভ্যালি নৱসেনাৰ লগত নচলিব মই চাই লওঁ MP ভাঙা যোৱাৰ পিছত কাৰ ক'ত কি আছে দেখি লওঁ এইবিলাক ৰাইজলৈ কিবা মেছেজ দিব নেকি ৰাইজলৈ এটাই মেছেজ নৱসেনা আপোনালোক আছে আজিও আছে যোৱাকালিও আছিল কালিও থাকিব আৰু ভোট দিব আপোনালোকে নৱসেনাৰ নামত আমাৰ মাত্ৰ কেন্দ্ৰীয় বিনীতা ডেকাৰ টৰ্চ লাইট আমাৰ নিজৰে আছে গতিকে কোনো কনফিউজন আজি BPF ক'ব পাৰে যে নৱসেনা নাই টৰ্চ লাইট নাই গতিকে আমিতো নিজে আছোঁ আপোনালোকৰ ওচৰত আমাৰ অত ৰাইজ আছে ইয়াত এজনো মানুহ নাপাব ইয়াত UPPL আছে BPF আছে BJP চব আছে কিন্তু ভোটটো যাব টৰ্চ লাইটত আজি মুখ্যমন্ত্ৰী কেলেই 4-5 দিন ইয়াত বাহৰ পাতিব লগা হৈছে আজি সুধিছে আদিবাসীসকলে যে আমাক কাউন্সিল দিলে আজি বড়োসকলক BTR দিলে বছৰত 500 কোটি টকা দিয়ে চেণ্ট্ৰেলে 250 কোটি আৰু ষ্টেটে 250 কোটি কিন্তু দুৰ্ভাগ্যজনকভাৱে 5 বছৰ 1000 কোটি দিম বুলি কোৱা 1 বছৰ হৈ গ'ল এটা টকাও দিয়া নাই আদিবাসী কাউন্সিলক আজি কছাৰীসকলে KC নামত ইমান প্ৰবঞ্চনা কৰিলে KC কৰিতে ৰাজবংশী লিডাৰবিলাক বেচেৰা ৰাইজৰ ওচৰত মুখ দেখিব নোৱাৰা অৱস্থা হৈছে আৰু মুখা পিন্ধা যিসকল লোক আছে তেওঁলোকৰ কথা ৰাইজে নুশুনে गेलेनायखौ मोजां मोनग्रा एबा गावबा गावनि गथ'खौ पेन्सिल सिलाट मार्शल आर्ट्सनि गोख्रों गेलेगिरि खालामनो सानग्राफोरनि थाखाय मोजां खौरां चिरां जिल्लानि सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमियाव मुं थिसननाया सोलिगासिनो नोंथांमोना नोंथांमोननि गथ'खौ सापागुरि पेन्सिल सिलाट मार्शल आर्ट्सनि एकाडेमियाव मुं थिसननो हागोन फोरोंनायनि जायगाया जाबाय सापागुरि लावज्रिपारा दगरपारा गेलेग्रा फोथार आरो बेरांगाव हास्रावबारि मख'जाथाव दि सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमिनि सोलोंसाफ्रा गुबुन गुबुन जायगायाव गेलेहैनानै जाफुंसारदों नोंथांमोनाबो नोंथांनि गथ'खौ सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमियाव मुं थिसननानै पेन्सिल सिलाट मार्शल आर्ट्सनि आखा-फाखा गेलेगिरि खालामदो
सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमी।